हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ সকলোৱে ভালে আছে নে মই আজি ইমান হাজিকাছি ক'ত যাব ওলাইছো জানে নে মই আজি যাব ওলাইছো মোৰ মামাৰ বিয়াটো পৰখি দিনাখন গল তো আজি বিয়াৰ ৰিসেপশন পাৰ্টি হয় হেদিনাখন যে আপোনালোকে বিয়াৰ ব্লগটো দেখিলে ন আৰু জুনে জুনে সোৱানে চাই লব তো হেতুৰে আজি মানে ৰিসেপশন পাৰ্টি আছে তো মইতো ৰেডি হৈ গৈছো ভন্টি অকমান গা বেয়া তো হে কাৰণে আজি ভন্টি না যায় মাৰো মই যাম আৰু ওচৰতে আমাৰ ঘৰৰ কাখতে মানে তো মাৰ মানে নিজৰ মামাৰ লৰা হয় মোৰ মামা হয় তো ছোৱালী আছিলে সাপৰৰ তো আমি হেদিনাখন কইনা আনিব গৈছিলো তো হেদিনাখন আমি বিয়া খালো তো আজি আৰু ৰিসেপশন পাৰ্টিত যাব ওলাইছো তো মোক কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন কমেন্টত তেতিয়া হলে ব্লগটো কন্টিনিউ চাই থাকিব আমি মামা ঘৰত আহি পালো ইপিনে কফি খৰবুগৰ নিমকি ফ্ৰেন্ডস আমি অকমান ফটো সেশন চলি আছে তো আমাৰ খৰবুগৰ কোন কোন আছে আমাৰ আলহী বিলাক মানে তো আপোনালোকক দেখুৱাই আছো দে এয়া হল মামি এয়া ভন্টি এয়া মন্টি মাহী এয়া মামি হয় মলিকা মাহী অনু মাহী সুহানি ভন্টি ভন্টি মামি এইফালে মামি মামি এইফালে এ আমাৰ মামি এইটো চন্দনা মাহী সব এইবিলাক ঘৰৰ মানুহ এইটো অৰ্চনা মাহী এ ডাঙৰ ভন্টি এ কবিতা প্ৰতিভা বাইদেউ এইফালে আৰু গগন মোৰ মাহীৰ ল'ৰা গগন এ আমাৰ মামা মই মৰমতে মাতো বাপুজি মাহীৰ ছোৱালী মেঘালী হাই কৈ দিয়া আমাৰ মাম্পি ভন্টি আমাৰ মৌচুমী ডান্স গ্ৰুপৰ নাচনী পল্লৱী হিমাশ্ৰী আমাৰ ওচৰৰ নেইবাৰ্ছ হয় থেংক ইউ আমাৰ চন্দনা মাহী আমাৰ সব এইবিলাক ঘৰৰ মানুহ সৰবুগৰ কি সৰবুগ কলিতাপাৰা বিয়া হৈছে বেলেগ জেগাত দলাইগত বিয়া হৈছে চাপৰাকাটাত বিয়া হৈছে তাৰপিছত কলিতাপাৰাৰ মামী কিন্তু আনিছে মামী পাঠশালাৰ পৰা আৰু এইটো আমাৰ অৰ্চনা মাহী হালিগত বিয়া হৈছে এইটো অনুমাহী একদম তেজপুৰত বিয়া হৈছে একদম আপাৰ আসামত যেনেকে মোৰ ঘৰত এনেকে মাহীৰো ঘৰ মানে মহাতৰ ঘৰ তেজপুৰত আৰু মন্টি মাহী বিয়া হৈছে মানে নুনতুলাত বিয়া হৈছে মানে সৰবুগ নুনতুলাত বিয়া হৈছে ওচৰতে আৰু বাপৰে চাও দেই দেখান লাগছে না কি লাগছে দেই তোমাৰ নামটো কৈ দিয়া আমাৰ নিকিতা ভন্টি মাহীৰ ছোৱালী এয়া ভন্টিৰ নামটো কোৱা তোমাৰ ক'ত ঘৰ বঙাইগাঁও কোনখিনিত ফাটিপাৰাত দলেঘাটে ন আৰু আপোনালোক দেখুৱাইছো দেই দৰা কইনাক কেনেকুৱা লাগিছে আপোনালোকে জনাব মামি হল চাপৰৰ হয় দৰাই কৈছে ধুনীয়া লাগিছে সেইকাৰণেতো আনিছে ন বঢ়িয়া লাগিছে সঁচাকে বঢ়িয়া লাগিছে আমাৰ মামি একদম ফেনৰ বতাহ খাই আছে মেকআপ কৰি আহিছে না সেইকাৰণে গৰম বেছিকে লাগিছে এ আমাৰ ফটোগ্ৰাফাৰ
দাদাহঁতে ভাইটিহঁতে আমাৰ বাইদেউহঁতে কফি খাই আছে আৰু খাব নেকি আপোনালোকে সৰবুগৰ নিমকি খাইছা না খোৱা নাই কিয় বেয়া লাগে বৰ্তমান ইটোৱে এভেইলেবল আছে সৰবুগৰ নিমকি গোল নিমকি আমাৰ হিমাশ্ৰী ভণ্টি মামী আইতা এইটো ডাঙৰ মামী আইতা আমাৰ জুনু মাহী এয়া মোৰ মাহীৰ শাহু মা আৰু ইপিনে আমাৰ মাহী আইতা মোৰ আইতাৰ ভণ্টি মোৰ আইতাটো নাই এতিয়া আমাৰ এই আইতা আছে ভালে আছে না দেখা পালিহে খবৰ ল'বি আৰু এনেহ'লে নমৰা নাযা কি সময় পালেহে যাম ইয়াত এই নহয় ব্যস্ত থাকো অফিচাৰে নিযায় একদিন খবৰ ল'বা ৰবিবাৰে তাৰ টাইম নাই একদম কি কৈছে মৰিলে যাবি পানী দিবা পিঠৰত লাগাকে কয় কি কয় একদম পুৰা পিঠৰত লাগাকে কয় পিঠল কলিজা কিমান খং আছে দেখা নাই আমাৰ জুনু মাহী কেনেকুৱা লাগিছে হা কোনোবাক ভাল লাগিছে জনালে হ'ল এতিয়া জুনু মাহী একদম বিয়াৰ কাৰণে ৰেডি আছে আৰু খালি আপোনালোকে দৰা চাব দেই 2028 আমাৰ গংগা ভণ্টি আমাৰ জুৰি ভণ্টি আমাৰ মেইন হিৰোইনজনী কুঁৱলী তাকেতো আমাৰ মেইন হিৰোইনজনী কুঁৱলী আৰু কি আছিল প্ৰণামিকা কেৰেক্টাৰৰ প্ৰণামিকা ডুপ্লিকেট মা ভিডিঅ'ত চব দেখা পাব আমাৰ এই আইতাই পূৰা হোম ডেলিভাৰী দিয়ে আমাক পূৰা ইমান ধুনীয়া ধুনীয়া চব্জি আনি দিয়ে নহয় টেষ্টি আমাৰ ডালিমী আইতাই নামটো কি ধুনীয়া না ডালিমী আৰু এই এটা আইতা এয়া ডেজি আমাৰ দিলীপ মামা এতিয়া দিলীপ মামাৰ বিয়াখন খাবৰ কাৰণে ৰেডি আছোঁ কিয় কইনা আনিব যামতো এইকাৰণে ৰেডি হৈ আছোঁ আপুনি আৰু বেলেগহে ভাবি থৈ দিছে হা আমাৰ প্ৰাণজিত দাদাহঁতৰ ভণ্টি আৰু এয়া বৌ হাই কৈ দিয়া হাই হা ভিডিঅ' কৰি আছে এনে দৰা মানে দৰা নহয় কইনা ঘৰৰ মানুহখিনি आंटी कुछ बोलिए ना बोलिए
এয়া ফ্ৰেণ্ডৰ মা, ডেজিৰ মা, আণ্টি ভাত খালে? কেনেকুৱা খানা? অঁ আণ্টি কেনেকুৱা খানা? বঢ়িয়া ন? আছাতো ক'ত ইপিনে গৈছিলা না? আমাৰ ডেজি মেডাম, আমাৰ হিৰশ্ৰী বাইদেউ, এয়া বৌ কেকটো খাই কেনেকুৱা পালে? খোৱাই নাই? অঁ পিছতহে কাটিব। ঠিক আছে বাৰু। বাইদেউ মৌচুমী দাস, ঠিক আছে, থেংক ইউ। আমি ঘৰৰ মানুহ যে সেইকাৰণে অকণমান লাষ্টত খাম। এতিয়া অকণমান বেছিকৈ খাম। অঁ বহি আছোঁ। জেগাটো ভাল নহয় নেকি? দিগদাৰ হ'ব না মানুহ আছে কৰে। দাদা কিয়? মই দিমে। বৌ, কুহি ভণ্টি, বাবু, অনিল দাদা, বৌ, বাপি দা। এতিয়া খাম। বডি অঁ লাহে লাহে চব শিকি যাব আৰু এছামিজ কথা। ফ্ৰেণ্ডছ, এতিয়া ভাত খাব আহিছোঁ। আমি যিহেতু ঘৰৰ মানুহ সেইকাৰণে অকণমান দেৰিকৈ এতিয়া বহিব আহিছোঁ আৰু। কেটাৰিং গ্ৰুপ ভাইটিহঁতে নামবিলাক কৈ দিয়া। ভাইটিহঁতৰ মোৰ নাম গাড্ডু নিখাচৰ, এৰ নাম ফাল্টুং নিখাচৰ, নিখাচৰ। ইমান স্পীডত এজনকে কোৱা। তোমাৰটো ভালকে কোৱা। মোৰ নাম গাড্ডু নিখাচৰ। তোমাৰটো? পবিত্ৰ। তোমাৰটো? তোমালোকৰ কেটাৰিং গ্ৰুপটো কোৱা, নামটো কোৱা। আমাৰ কেটাৰিং গ্ৰুপ ঢালিগাঁৱৰ গ্ৰুপ নহয় নেকি? সেইটো ক'লেতো হ'ল। ঢালিগাঁৱৰ কেটাৰিং গ্ৰুপ। কোনোবাক লাগিলে কণ্টেক্ট কৰিলে হ'ল। নমস্কাৰ। এয়া আমাৰ ৰাহুল ভাইটি, এয়া মহা, এইটো মোৰ মামীৰ ল'ৰা ভাইটি। অঁ টুকু, এয়া আমাৰ চুনু মহা। কিমান দিনৰ ছুটি? আমাৰ ফৌজি চাহাব, হা জয় হিন্দ চাহাব। ভাত খাইছে? আমি এতিয়াহে খাম আৰু। নাই হেৰি আহিছোঁ 9টামান বজাত আছোঁ। এতিয়া আমি ভাত খাব আহিলোঁ। আমাৰ মহা, মৃদুল মহা ইমান দূৰত বহিছে। ইয়াতে বহিলেহে ভাল আছিল। মই ওচৰত গৈ তুলি আছো।
বিক্ৰম আমাৰ মহা কি খবৰ এতিয়াহে দেখা পাই আছো আপোনাক আমি হয় নেকি মই সুধিছোঁ তো মল্লিকা তুমি খাই দে যাব না কি মহা মাহী আমাৰ মাহী আইতা মাহীহঁতৰ ভণ্টি অঁ কি নাম হা দীক্ষিতা সিংহ ভাইটি এবাৰ হয় নেকি আকৌ এবাৰ খাবা মানে বহিম এই তাতে আপোনালোকে উঠাব আহিছোঁ ভিডিঅ' কৰিব আহিছোঁ খানা এতিয়াও আহি পোৱা নাই আমাক গগন ভাইটি আমাৰ কৰ্ণদা ব্লগ হৈ আছে ভাত খাইছা নাই হোৱা ভাত খোৱা নাই এতিয়াহে মানে বহিম আৰু অলপ ভিডিঅ' অঁ ভাইটিহঁতে দি আছে না নাযাওঁ মই ভাত খাম আৰামছে খাম ভাত দিছে ফ্ৰাই মাছ দিছে দালি দিছে ভাজি দিছে মামা আমাৰ লগত ভাত খাব আৰু কি দি আছে আপোনালোক বিচাৰিছিলে মাংস দিছে এয়া ফ্ৰাইড ৰাইচ দিছে ভাত খোৱা হৈ গ'ল ভাত খাই ল'লোঁ তামোল খালোঁ এয়া কোনদীপ ভাইটি এতিয়াহে আহিছে বহুত লেট গাড়ী ফেইল কৰিছে মানে কি বহুত দূৰৰ মানুহ কিন্তু এখন বিয়া খাই আহিছে আকৌ ইয়াতে খাব লাগিব গগন ভাইটি খানা কেনেকুৱা মজা একদম ন খানা ৰিভিউটো কেনেকুৱা নামটো মই নাজানো খানা কেনেকুৱা হয় নেকি পেট গণ্ডগোল হ'লে বেয়া এবাৰ পৰা ডান্স কৰিম ডান্স আমাৰ মাহীৰ হাজবেণ্ড বৌ ভাত খাইছে না খোৱা নাই খানা কেনেকুৱা খানা বঢ়িয়া না খানা কেনেকুৱা মজা একদম না খানা কেনেকুৱা খানা বঢ়িয়া না এতিয়া আমি ঘৰৰ মানুহখিনি আছোঁ আৰু অকণমান ডান্স কৰিম তোমাক আৰু খানাৰ কি ৰিভিউ দিম তুমি খোৱাই নাই এতিয়া খাবাহে তাৰপিছত ক'বা আৰু জনাবা
এটা ফটো সেশন চলি আছে খানা কেনেকুৱা মস্ত থৌগা আৰু এবাৰ খাব পাৰিবা না খালে হ'ল ফ্ৰেণ্ডছ এতিয়া দৰা কইনাই ভাত খাই আছে আপোনালোক দেখাই আছো ৰ'ব আমি খাচী মাংস দি ভাত খাই আছো গাইছ দৰাৰ ভণ্টি আমাৰ মাহী আৰু মহা মণি মাহী মণি মাহী এইটা ভলিউম এইটা দিলে ল হৈ যাব খানা কেনেকুৱা খানা কেনেকুৱা বঢ়িয়া একদম জুনু মাহীয়ে কি ক'ব বেঙেনা খোৱা ষ্টাইলটো চাওক ফ্ৰেণ্ড এনেকৈ কোনে খায় না আমাৰ জুনু মাহীয়ে খায় কিবা লাগিলে ক'লে হ'ল লাজ কৰিব নালাগে আমাৰ দৰা কইনাই খাই আছে মামী আৰু মামাই খানা কেনেকুৱা টেষ্টি হৈছে নে হোৱা নাই হৈছে দালি নোখোৱা মানুহ দালি নাখায় ভাই ইউটিউব চ্যানেল কোতে নাম কি তে মৌসুমী সাবস্ক্রাইব করি মামিরা মৌসুমী দাস মৌসুমী দা এগোটা মামী খানা কেনেকুৱা টেষ্টি দৰাটা খুদে দৰাটা নিতুল মামা খানা কেনেকুৱা এইটো বেয়া পাওঁ নেকি এইটো ফ্ৰেণ্ডছক দিছে খাবৰ কাৰণে এইটো বেয়া পাওঁ মামাৰ ফালৰ পৰা কালি ভাতে খাবি নেকি এটা অলপ সাইডক পিছফালে চৰাই আছে মানুহ পিছত কৰিব ইফালে যাই কৰক না ভিডিঅ মাছৰ পেটু খাবি কিবা লাগিলে ক এইবাৰ মই সুধিম হা কিবা লাগিলে ক এইবাৰ মই সুধিম মামী খানা কেনেকুৱা ভাত ল দুটামান আমাৰ মামী এতিয়া দুটামান ভাত ল খানা কেনেকুৱা বঢ়িয়া না দে দে দুটামান দে অলপ বেছি কৰি দে খানা কেনেকুৱা বঢ়িয়া না কিবা লাগিলে ল'ব আমাৰ ফটোগ্ৰাফাৰ দাদাহঁতে তাহাঁতে বহুত কষ্ট কৰিছে কিন্তু সকলোকে ফটো উঠাইছে আৰু ইমান ধুনীয়াকৈ ফটোবিলাক উঠায় থেংক ইউ খানা কেনেকুৱা মেঘালী বঢ়িয়া খানা কেনেকুৱা খানা কেনেকুৱা হৈছে দৰাৰ মা আমাৰ মামী আইতা খানা কেনেকুৱা বঢ়িয়া না কিয় না আমিতো বঢ়িয়া পাইছোঁ কিন্তু তথাপিও আমাৰ দৰাৰ দেউতা আমাক ককা খানা কেনেকুৱা এইটো ডাঙৰ ককা মাজু ককা খানা কেনেকুৱা হৈছে মোৰ ফালৰ পৰা একদম বঢ়িয়া খানা কেনেকুৱা হৈছে বঢ়িয়া আমাৰ ভাইটি নহয় ৰ তেতিয়াহ'লে তই কি তেতিয়াহ'লে তই ইমান লাষ্টত তাকো ঘৰৰ মানুহ হৈ কিনে সকলোৱে ক'লে খানা টেষ্টি হৈছে সঁচাকৈ খানা টেষ্টি হৈছে মোৰো ভাল লাগিছে আমি ঘৰত আহি পালোঁ তো আমি আহি পালোঁ 2টামান বাজিলে আৰু অকণ নাচিলোঁ ফূৰ্তি কৰিলোঁ তেতিয়াহ'লে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব তো আজিলৈ বাই বাই ফ্ৰেণ্ডছ যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব তেতিয়াহ'লে বাই বাই ফ্ৰেণ্ডছ গুড নাইট